Hi friends, আপোনালোকক সুৰঞ্জনা ব্লগলৈ ওয়েলকাম কৰিছো। মই আজি ৰাতিপুৱা শুই উঠি ভাবিলো আজি মই কি বনাম। তাৰ পিছত গাখীৰ বহুত আছিলে মোৰ 2 লিটাৰ গাখীৰ থাকি গৈছিলে আৰু মোৰ ছোৱালী এনেও গাখীৰ নাখায়, ময়ো গাখীৰ নাখাওঁ। গাখীৰখিনি আনি থোৱা থাকে কেতিয়াবা লাগে বুলি। তাৰ পিছত মই ভাবিলো আজি পনীৰকে বনাও। পনীৰটোনো মই ঘৰত কেনেকৈ বনাওঁ আৰু পনীৰটো মই আচলতে ইয়াত বনাবলগীয়া হোৱা কাৰণটো হ'ল আমি ইয়াত পনীৰ একেবাৰে নাপাওঁ আৰু পালেও ইণ্ডিয়ান দোকানত মানে বহুত দাম লয় আৰু দামো লয় আৰু বহুত পুৰণা ইণ্ডিয়ান মাৰ্কেটৰ পৰা মানে ইণ্ডিয়াৰ পৰা আহে সেয়া কিমান দিন লাগে বনোৱা বহুত দিনৰ মূৰত আমি ইয়াত পাওঁ আকৌ সেইবোৰ মানে যাতে কিমান কেমিকেল থাকে চ' মই নিজে বনাই ল'বলৈ প্ৰিফাৰ কৰোঁ আৰু আহকচোন আপোনালোকৰ লগত মই মোৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ I am sure আপোনালোকে এইটো যদি এবাৰ বনাই নিজে খায় কেতিয়াও আপোনালোকে পনীৰ কিনিবলৈ নিবিচাৰিব আহক মই আপোনালোকক মোৰ ৰেচিপিটো দেখাওঁ এয়া চাওক মই গাখীৰ গৰম কৰিবলৈ দিছোঁ গাখীৰ আপোনাৰ মই 2 লিটাৰ গাখীৰ লৈছোঁ এনেকুৱা বটলৰ পৰা এইটো বটল ইয়াৰ পৰা আপোনাৰ মিল্ক 2 লিটাৰ গাখীৰৰ বটল ইয়াত পুৰা 2 লিটাৰ মই গাখীৰখিনি উতলিলে ওপৰত আপোনাৰ সৰটো হেৰি হৈ গৈছে ভাহি গৈছে আৰু এতিয়া মই আপোনাৰ ইয়াত দৈ ৰেডি কৰি থৈছোঁ দৈ দিম আপোনালোকে এচামুচমান ডাঙৰ 1 টেবুল স্পুন ডাঙৰ স্পুনত দৈ ল'ব লাগিব আৰু তাৰ লগতে আপোনাৰ যদি দৈ পানী চানি থাকে দি দিব মিক্স কৰি পেলাই আৰু গোটেইখিনি ভালকৈ মিক্স কৰি এতিয়া দেখিছে এইখিনি দৈখিনি মই ইয়াত ঢালি দিম দৈখিনি ঢালি দিয়াৰ পিছত আপোনাৰ ইয়াত যিখিনি বাবলছ আপুনি ভালকৈ মানে লৰাই দিব কাৰণ গাখীৰখিনি যদি টেঙা দৈ হয় তেতিয়াহ'লে ধুনীয়াকৈ গাখীৰখিনি ফাটি যাব আৰু যদি দৈখিনি টেঙা নহয় কাৰণ মই পুৰণা দৈ ইউজ কৰিছোঁ এইখিনি সেইকাৰণে টেঙা হৈ গৈছে আৰু যদি আপোনাৰ দৈখিনি টেঙা নাথাকে তেতিয়াহ'লে আপুনি নেমু ইউজ কৰিব আপোনালোকে যিমানখিনি নেমু লাগে গাখীৰখিনি ভালকৈ চানাখিনি যিটো আপোনালোকে দেখিছে ইয়াত কনচিষ্টেঞ্চি সেইখিনি হোৱালৈকে আপোনালোকে চানাটো মানে ইমান ধুনীয়া হোৱালৈকে আপুনি নেমুটো দিব লাগিলে 2 চামুচ দিয়ে 1 চামুচ দিয়ে যিমানখিনি লাগে সিমানখিনি হ'লেই হৈ যাব এনেকৈ কাপোৰ এখন লৈ পেলাই ভালকৈ টানকৈ বান্ধি ল'ব লাগিব মই এনেকৈ ৰাবাৰ দি এইটো বান্ধি ল'ম যাতে মানে পানীটো আপোনাৰ তললৈ ভালকৈ পৰি যায় তেতিয়া পানীখিনি মই গামোচা এখনকৈ লৈছোঁ ইয়াত মাৰ্কিন কাপোৰ পাবৰ কাৰণে বহুতে দিগদাৰ মই মাৰ্কিন কাপোৰ বিচাৰি পোৱা নাই হয়তো পাই ক'ৰবাত কিন্তু মই আজিলৈকে বিচাৰি পোৱা নাই সেইকাৰণে মই গামোচা আৰু এনেকৈ ৰবৰ বান্ধি লৈছোঁ ইলাষ্টিক এডাল বান্ধি লৈছোঁ আপোনালোকৰ ঘৰত কোনোবা থাকিলে সহায় লৈ ল'ব এনেকৈ সহায় ল'ব চাওক আপোনাৰ ধুনীয়া চানা ৰেডি হৈ গ'ল এইখিনি এতিয়া প্ৰেছাৰ দিব লাগিব মই এতিয়া ধুনীয়াকৈ কাপোৰখন আঁতৰাই পেলাই তলত পানীখিনি পৰি গৈছে আৰু পানীখিনি মই আকৌ চচপেনটোলৈ ট্ৰান্সফাৰ কৰিম আৰু চচপেনটোৰ সৈতে মই প্ৰেছাৰ দিম আৰু ওপৰত আৰু অলপমান গধুৰ বস্তু দি থ'ম আৰু যি পাৰোঁ পনীৰখিনি ভালকৈ পেক কৰি ল'লোঁ টানকৈ পেক কৰি লৈছোঁ আৰু এয়া আপোনাৰ গাখীৰখিনি যিখিনি পনীৰ চেকা চানা পানী আছিলে সেইখিনি ইয়াত দি ল'লোঁ আৰু এই পানীখিনি এতিয়া মই আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ প্ৰেছাৰটো দিব খালি গৰমখিনি মানে দিয়াটো বহুতে দৰকাৰী যাতে গৰমটো মানে পনীৰটোৱে পাই থাকে প্ৰেছাৰ দিয়া সময়ত এয়া চাওক 1 ঘণ্টা হৈ গ'ল এতিয়া মই আপোনাক পনীৰখিনি দেখাম কি ধুনীয়া পনীৰ হৈছে চাওক কি ধুনীয়া ছফ্ট এনেকুৱা ধুনীয়া ছফ্ট মই অলপমান কাটি দেখাওঁ কিমান ধুনীয়া হৈছে চাওক বিৰাটেই ধুনীয়া হয় আৰু ফ্ৰেছ পনীৰ বনাই খোৱাটো মজাটোৱে বেলেগ হয় আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব ঘৰত আৰু মোক শ্বেয়াৰ জনাব আৰু মোৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ আৰু ইয়া চাওক কটাৰ পিছত কি ধুনীয়া আপোনাৰ পনীৰ কিউব ইমান ধুনীয়া হৈছে আৰু মই গেৰাণ্টি দিব পাৰোঁ আপোনালোকে এবাৰ যদি এই ৰেচিপিটো দি পনীৰটো বনাই খায় আপোনালোকে পনীৰ কিনি খাবৰ কাৰণে আপোনালোকে কেতিয়াও নাভাবিব বহুতেই ধুনীয়া হয় আৰু আপোনালোকে ট্ৰাই কৰিব শিওৰ মোক জনাব
থেংক ইউ। আকৌ লগ পাই আছোঁ মোৰ নেক্সট ভিডিঅ'ত।